নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকৰ কাষলৈ আহিছোঁ কেইটামান অতি আকৰ্ষণীয় আৰু জানিবলগীয়া তথ্য লৈ পেলাই। আশা কৰিছোঁ আপুনি এই তথ্যখিনি জানি ভাল পাব আৰু আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব। আপোনালোকৰ ছাবস্ক্ৰাইব আৰু লাইকৰ যোগেদি আমি উৎসাহ অনুভৱ কৰোঁ আৰু নতুন নতুন তথ্য আপোনালোকক জনাবৰ বাবে প্ৰেৰণা লাভ কৰোঁ। আজিৰ কুইজৰ প্ৰথমটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। ভাৰতবৰ্ষত পোন প্ৰথমে এটিএম সেৱা কোনে আগবঢ়াইছিল, অৰ্থাৎ কোন বেংকে আগবঢ়াইছিল? ভাৰতবৰ্ষত পোন প্ৰথমে এটিএম সেৱা আগবঢ়াইছিল অন্ধ্ৰ বেংকে। এইবাৰ আপোনালোকলৈ দ্বিতীয়টো প্ৰশ্ন, এটা ভেৰি ইণ্টাৰেষ্টিং প্ৰশ্ন। আমেৰিকাত থকা ষ্টেচু অফ লিবাৰ্টি কোন দেশে নিৰ্মাণ কৰিছিল? আপোনাৰ মনলৈ নিশ্চয় আহিছে আমেৰিকা, কাৰণ আমেৰিকা হ'ল পৃথিৱীৰ এখন অতি উন্নত দেশ আৰু আমেৰিকাত থকা এটা উন্নত মানৰ ষ্টেচু নিশ্চয় আমেৰিকাই নিৰ্মাণ কৰিছে। কিন্তু আপুনি জানি আচৰিত হ'ব, আমেৰিকাত থকা ষ্টেচু অফ লিবাৰ্টি যিটো মূৰ্তি, সেই মূৰ্তি নিৰ্মাণ কৰিছে ফ্ৰান্সে। 151 ফুট উচ্চতাৰ এই বিশাল মূৰ্তিটোৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল ফৰাচী স্থপত্যবিদ ফ্ৰেডৰিক অগষ্টই। এইবাৰ আপোনালোকলৈ তৃতীয়টো প্ৰশ্ন। আজিকালি কাৰ্টুন চিনেমা অতি জনপ্ৰিয়। শিশুৰ পৰা সকলো শ্ৰেণীৰ সকলো বয়সৰ মানুহেই আজিকালি কাৰ্টুন চাই খুব ভাল পায়। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম কাৰ্টুন চিনেমাখনৰ নাম কি? ভাৰতৰ প্ৰথম কাৰ্টুন চিনেমাখনৰ নাম হ'ল জম্মু কাকা। ইয়াক নিৰ্মাণ কৰি উলিয়াইছিল ভি শান্তাৰামে। জানি নিশ্চয় ভাল পাইছে। এইবাৰ আপোনালোকলৈ চতুৰ্থটো প্ৰশ্ন, আকৰ্ষণীয় প্ৰশ্ন এইটো এটা। কি প্ৰাণীয়ে আকাশলৈ মূৰ দাঙি চাব নোৱাৰে? কি প্ৰাণীয়ে আকাশলৈ মূৰ দাঙি চাব নোৱাৰে? ইয়াৰ উত্তৰ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। ইয়াৰ উত্তৰ হ'ল গাহৰিয়ে। গাহৰিয়ে নিজৰ শাৰীৰিক গঠনৰ বাবে আকাশলৈ মূৰ দাঙি চাব নোৱাৰে। ইয়াৰ পিছত আন এটা অতি ইণ্টাৰেষ্টিং প্ৰশ্ন। কি প্ৰাণীৰ তেজৰ বৰণ বগা? তেজৰ বৰণ আমি ৰঙা বুলিয়ে জানি থাকোঁ, কিন্তু আৰু এবিধ প্ৰাণী আছে যাৰ তেজৰ বৰণ বগা। ইয়াৰ উত্তৰ হ'ল ফৰিং। ফৰিঙৰ তেজৰ বৰণ বগা। এইবাৰ আপোনালোকলৈ ষষ্ঠটো প্ৰশ্ন। মতা মানুহতকৈ মাইকী মানুহক মহে বেছিকৈ কামোৰে। ই নিশ্চয় আপোনালোকে জানে, কাৰণ আমি যদি একেলগে মতা মানুহ মাইকী মানুহ বহি থাকোঁ, প্ৰায়ে মহবিলাকে মাইকী মানুহক বেছিকৈ কামোৰে। ইয়াৰ কাৰণ কি বাৰু? ইয়াৰ কাৰণ হ'ল মাইকী মানুহৰ গাত থকা এষ্ট্ৰজেন। মাইকী মানুহৰ গাত যিটো এষ্ট্ৰজেন নামৰ হৰমন থাকে, সেই হৰমনবিধে মহক খুব বেছিকৈ আকৰ্ষণ কৰে, যাৰ বাবে মহে মাইকী মানুহক বেছিকৈ কামোৰে। এইবাৰ কুইজ সম্পৰ্কীয় আজিৰ খণ্ডৰ অন্তিমটো প্ৰশ্ন। কুইজ কোন বিখ্যাত লেখকৰ ছদ্মনাম আছিল? এজন বিখ্যাত লেখক, তেখেতৰ ছদ্মনাম আছিল কুইজ। ভেৰি ইণ্টাৰেষ্টিং। সেই লেখকগৰাকীৰ নাম কি? তেখেতৰ নাম হ'ল চাৰ্লছ ডিকেন্স। আজিলৈ ইমানেই।